Si te pido un beso, vendámelo. Yo sé que estás pensándolo. Llevo tiempo intentándolo. Mami, esto es dando y dándolo. Sabe que tu corazón conmigo te hace bam bam. Sabe que esa beba está buscando de mi bam bam. Hey, di ba diso? Aro. Ano lang gani? গাড়ি উলে যাম অ', বাতৰি আছে নেকি নে বাতৰি নাই গা নাই নেকি সুগৰ আপনি দিছো তো আগৰ বাকি দিছে নেকি আরে বাকি দিন দি ভাই ন আগৰ বাকি দিবা লাগিব দাদা হিলে দিবা পাবি তই হয় নেকি নই বাকি না নহব তো পইচাও নাই কি হ'ব কোনবা আহিলে ভাল আছিল সুগৰ লগ কৰবা এই আব্দুল ভাই না গুন কোন থাকাম না থাকে কোন বাহ কথা আছে না তোর লগত কি কথা আছে এই শিখর কথা কইছেন শিখৰ এই পইচা পাতি নাই মোৰ এ পয়সা না না কত যাবা আছে রে নালে এই আনে হলে ওলে যাও একবার দে বহার নালে এটা বইটা কল নেকি এনে যে দোকানৰ মতে বহি থাকা হে এ কাম কৰিম ৰ কাম পাও না কাৰণে তুই যাও না কাম কৰিম ৰ ইমান ভাগা ইমান নদী কাম চাম কৰিব নদীয়ে ৰবা এই পানী দিছে অলপ কাম এ জামদুল ভাই অলপ সাধারণ লাগে আছে এই দাদা দাদা নাই পইচা পাতি নাই হয় নেকি তো পথাৰৰ পৰা আহিলি আৰু আজি দিনটো নহব এসি কত টিকৰ কোটা খাবাই নাপাম এই ধন্দাৰ আছে নেথাকে কিবা নাই একো নাই এই দে হ'ব দে ये दुनिया ये महफिल Oh, natakali pa ko ako nag-ibata din na. Oh, natakali pa. এই চাই ধুই নাই পইচা পাতি নাই চিকট টিকৰ খাব এই এই বস্তু ইয়াম এই ঠিকেতে কৈছ না হা ঠিকেতে কৈছ পইচা পাতি না তো বাকি থাকি নেদা বাকি গেল তোৰ আগৰ বাকি কিয় কৈছ নেকি এ বাকি নেদিন নেকি কুবে নে এটা পইচা এই পইচাটো ইয়াৰ পৰা কিয় লৈছা পইচা এই ভিখাৰীটোৰ পৰা পইচা নে হা এনেকে খাবা নহয় গৈছে তহঁতৰ দে পইচা দিছো পইচা ভিখাৰীতে পইচা তহঁতে এনাম খালটো তহঁত হা যা যা বেয়া নকৰিবি যা যা তো পইচা দিলে এসি করা পাই কইছিন তই এ ভাই পইচা পাতি নাই মাই দুটো কণী বিক্রি করছে 10 টাকা দে কোনি বিক্রি করা পয়সা হলিও দিয়ে কো 10 টাকা তো হে দিবে লাগবো মই তাকে পইচাটো দিয়ে এই ওখানে এসি করা বটল পয়সা থৈ দিয়ে আৰু এ জিও নে তামান ফ্লো এ আজিকালি এনে লৱাৰ বাদি আহিছে এ ভাই মিলো মোক খালি তুলসী না এই মিলো তো মিলো তুলসী না তুলসী মিলো এ পানী বটল দিল তো হ্যালো তো বহুত দোকানী দি এটা এ পানী বটল তো এটা হেৰি টকাটো আছিল 10 টাকাটো ৰাখো তহঁতে এনাকে নিলি ও গোটাই টাকা দিবি অলপ অলপ মিলা কৰি দিবি দিয়ে ভাই আনটো গুটি আনটো দিয়ে অলপ তো তোৰ কি চিম কি মোৰ খুদা মই জিও নলা নিজে লো এই বহুদি ভাল বহুদি এ হাত নাপাই দে হাত নাপাই দে এ অলপমান খাই দে বাকি নে দে সি চুবৰ খাবা আছে এ দে আমাক দিব নিকল ইয়াৰ ভাই কি বাবা দিন নাই দেখা নাই দোকানত ভাই কি করবি আর ঘরতে আসো কোনো বেকার এই লোক আছে নাকি দূরে আছে নাকি লোক ভাই এ বেগার বলি লগ আমাক লগ করবে আইতো তো 10 টাকা ছিল কথা কবা আছে এনে কষ্ট আছে লই মো হয় দে
দাদা ঠাণ্ডা এটা দিবচোন মই যাওঁ দেই জানে যা যা যাবি হা তাতে নাই মুঠে কোনাকে খাব লাগে অভদ্ৰ বাৰটো পইচা নেকি বুলি লিখে নেকি অলপ 50 টকা মান মাৰি খাম নেকি না গাঁও না গাঁও দেখিছে মানে গাঁৱত ঠাণ্ডা ইমান নেকি দাদা পইচাটো দিয়া কেইটকা হ'ল কেইটকা দিম 20 টকা দিম 20 টকা নাই নাই হেল্ল' ও ভাই কালি আমার গ্যারেজের ইন্টারভিউ আছে নাই গ্যারেজের ইন্টারভিউ দেওয়া আছে কি করব উপায় নাই এ যাবি আর তাতে গ্যারেজের ইন্টারভিউ দিবে যাবি তাদের চাকরি তো করে আমি দি আর মাত তাড়াতাড়ি যে ভাই না কি দাদা ও দাদা আমি আছো দুইজন আছো আমার দশ চিনি দিদি রেডি চাউল করবো চাকৰি কৰিব পৰা গৈছে আপোনালোকে দিব পাৰে নেকি আমার সাড়ে মানে কৰিছিল বুঝছে কি দিছো মানে চাকৰিটো ল'বা ইচ্ছা যায় আপোনালোকৰ ঘৰ ক'ত ঠিকনা কি আমিতো নাজানো আমার ঘর অলপ আগতে মানে এড্ৰেছটো কৰি পালে মই আলোচনাটো কৰি লওঁ মই লগৰজনৰ লগত তেতিয়াহ'লে আপোনালোকৰ ফোন নম্বৰটো দিয়ক পইচা 1 লাখ টকা দিলে হ'ল পইচাটো হ'ব বাৰু মই কথা নাই আপোনালোকৰ নম্বৰটো দিয়ক নম্বৰটো মই আপোনাক কণ্টেক্ট কৰি আছোঁ মই আজি ঠিক আছে হ'ব বাৰু মই আপোনাক ফোন কৰিম মানে ফোন কৰি পেলাই জনাই আছোঁ ঠিক আছে বহি কিনে আলোচনাটো কৰি লওঁ পইচা ভাই মই আনিলোঁ দে মই মাটিখিনি বিক্ৰী কৰি দিলোঁ বিক্ৰী কৰি দি কিনে আনিলোঁ পইচাখিনি ভাই কি কৰিলি পইচাটো ভাই সুদত আনিলোঁতো পইচা কিবা কৰি পেলাই এনেকৈ চাকৰিটো আমি যদি সোমাই ল'ব পাৰোঁ চাকৰিটো হ'লে আমাৰ এইখিনি কৰি মূলধন আহি যাব টেনশ্যন ল'ব নালাগে এই ভাই গাদ্দাৰী নহয় মানুহকেইটা ভাল মই কথাতে গম পাইছোঁ মানুহকেইটা ভাল গাদ্দাৰী আমাক নকৰে কাৰণ আমাক গাদ্দাৰী কৰিব লগা হ'লে আৰু সিহঁতে আৰু ভগৱানে আল্লাই জানিব আৰু বিশ্বাসঘাতক কৰিলে আৰু এইটো এটা আৰু পিছৰ কথা কপালৰ কথা এইটো আৰু ভাই এতিয়া আমি আৰু চেষ্টা কৰিছোঁ চেষ্টা কৰিলে আৰু চেষ্টাৰ সদ্য একো নাই আমি চেষ্টা কৰি চাওঁ ৰেলৱে চাকৰিটো যিহেতু আৰু দিম বুলি কৈছিল আজি আমি গধূলি সিহঁতক লগ ধৰিব লাগিব এই ৰিং কৰিছি ৰ ৰিং কৰিছি হেল্ল' দাদা আপোনাৰ লগত যে সেইদিনা কথা পাতিলোঁ এই কথাটো আপোনালোকৰ যে চাকৰি দিম বুলি কৈছিল আমি পইচাবিলাক যোগাৰ কৰিলোঁ যোগাৰ মানে দাদা অলপ পইচাটো কমাব নোৱাৰে নেকি এই দাদা আমি বিৰাট গৰীব ঘৰৰ ল'ৰা হয় আমি মানে পইচা মাটি বিক্ৰী কৰি কিনে কোনোবা মানে মোৰ লগৰজনৰ যে কথা কৈছিলোঁ তেওঁ মানে সুদত আনিছে পইচাটো এনেকৈ বহুত তাৰমানে কষ্টৰ পইচা মানে চাকৰিটো হ'বনে সঁচাকৈ চাকৰিটো দাদা হ'লে ভাল হ'ব আৰু মানে ৰেলৱে চাকৰি বুলি কৈছে আপুনি সেইকাৰণে মাটি বিক্ৰী কৰি দিলোঁ যিখিনি মাটি আছিল সেইখিনি মাটি গোটাই বিক্ৰী কৰি দিলোঁ আপুনি চাকৰি দিম বুলি কোৱাৰ কাৰণে শুনিছেনে মানে দাদা 80,000 টকামান দিলে হ'বনে 80,000 টকামান নহয় দাদা 80,000 টকা হ'লে মানে 20,000 টকাটো কিবা এটা মানে দাদা এই চাকৰিত যাওঁতে ধৰি লওক ড্ৰেছ পাতি কিনিব লাগিব নহয় দাদা
তেতিয়া সেইখিনিত লাগি যাব না নহয় দাদা অলপমান খৰচা পাতিও থাকে না আৰু 20,000 টকা এটা সেনেকে লাগিছিল আৰু দে বাৰু দে দাদা হ'ব আপুনি আহি কিনে পইচাটো লৈ যাব পাৰিব আপুনি কেতিয়া আহিব ঠিক আছে আপোনালোকে আহি যাব আমি দুয়োটাই ৰখিয়ে আছোঁ আমাৰ বন্ধুটো আৰু মই ঠিক আছে হ'ব বাৰু দাদা ৰাখিছোঁ নম্বৰটো আছে 99 আছে আমিছো হেল্ল' দাদা আপোনালোকে আহিলে নেকি দাদা মানে আপোনালোকে যে সেইদিনাখনে গৈছিলে মানে এটা জুৰণি ঘৰ যি আছে আমি জুৰণি ঘৰটোতে আমি বহি আছোঁ আপোনালোকে ইয়ালৈকে আহক ঠিক আছে আমি ৰখি আছোঁ আহক কি কৈছি জিৰণি ঘৰত আছে ক'ত দিয়া জিৰণি ঘৰ সুধি ল'ম জল হেৰি বুলি ক'লে চিন পাব ওখকে চাপৰ চলিও ৰাখে কচম নাম চাম নাজনে কাৰ কি কথা কৈ আছে আকৌ বুজি চুজি পোৱা নাই ভাই এই কামত লাগে চলিত সুধিলো কিবা ঘৰত ঘৰ বুলি কৈছিল দেখোন কিবা হেৰি ঘৰত আছে বোলে সিহঁতে জিৰণি ঘৰ হব আগত তাতে কেইটামান চেঙা চলি বহি থাকে চাই লৈছো অলপ ঠাইলে পাগলা হ'ব ক'ৰ পৰা আহিছে আমি গুৱাহাটীৰ পৰা আহিছো নাই দাদা আছে দাদা পইচাটো অলপ কমকে লৈ অলপমান কমকে চাকৰিটো দিবি আৰু বেছি না কিবা কৰি কালি আমাক পষ্টিংটো আমাক কৰি দিলে হ'ল আৰু আমাৰ চাকৰি জানো এনাই নাযায় আৰু ঠিক আছে হ'ব ভাই ফোন কৰি চাওঁ ফোন কৰি চাই লওঁ কৈছোঁ দেচোন কি বেয়া কয় চাই লওঁ একমাহ হৈ গ'ল এতিয়ানো গেলি হেৰিয়ে নাই ভাই ফোন নালগে চুইচ অফ নটিচেবল কা ভাই পইচা এতিয়া মাৰিলে আমাৰ মাটি বিক্ৰী কৰা টকা আৰু এই গেল ভাই হয় ভাই চাকৰি এতিয়া ফোনে নুতলে ভাই ফোন নুতলে ভাই আমি বৰবাদ হৈ গেলো নিজৰ ভাইৰেকে বিশ্বাস কৰিব নোৱাৰি আৰু বেলেগ কিবা খেতি চেতি কৰি গেল কৰি লাভ নাই যাৱা এই ভিডিঅ'টোৰ মেছেজৰ দ্বাৰা এইটোতে জনাব বিচাৰিছোঁ যে বেলেগক আশা কৰি পেলাই একো লাভ নাই নিজৰ ভৰি নিজে থিয় হৈ কিনে নিজে চলাৰ কাৰণে চেষ্টা কৰক ভাল লাগিলে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু ঘণ্টা বাটনটো টিপি দিব লাষ্টত